আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু। বন্ধুসকল, মই আজি আপোনালোকৰ মাজলৈ এটি নতুন ভিডিঅ' লৈ আহিছোঁ। আজি মই আপোনালোকক দেখুৱাম যে 2 ৰাকাত ফজৰৰ সুন্নত নামাজ আপোনালোকে কেনেকৈ আদায় কৰিব। আগতে সুন্নত নামাজৰ বিষয়ে মই আপোনালোকক কম, তাৰ পিছত ফৰজ নামাজৰ বিষয়ে অন্য এটা ভিডিঅ' লৈ আহিম। বন্ধুসকল, যদি মোৰ এনেকুৱা ইছলামিক নজনা কথা জানিবলৈ বিচাৰে তেনেহলে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব। মই এনেকুৱা স্কিন ভিডিঅ'ৰ সৈতে নতুন সদায় আপোনালোকৰ মাজলৈ ভিডিঅ'বোৰ লৈ আহিম। এতিয়া মই আপোনালোকক কম যে আমি প্ৰত্যেক মুছলমানৰ ওপৰত নৰনাৰীৰ ওপৰত 5 ওয়াক্ত নামাজ ফৰজ। এতিয়া আপোনালোকে পোনপ্ৰথমে আজিৰ পৰা আৰম্ভণি কৰিম ফজৰৰ নামাজ কেনেকৈ 2 ৰাকাত আদায় কৰিব। সুন্নত নামাজ পঢ়িবলৈ হলে আপুনি পোনপ্ৰথমে গোসলৰ সৈতে অজু কৰিব লাগিব। অজুৰ পিছত আপোনালোকে মছজিদত যাব লাগিব। মছজিদত গৈ আপোনালোকে প্ৰথমতে পাটিত উঠিব লাগিব। পাটিত উঠোৱা নিয়ত হৈছে ইন্নী ওয়াজহাতু ওয়াজহিয়া লিল্লাযী ফাতাৰাছ সামাৱাতি ওয়াল আৰদা হানিফা ওয়া মা আনা মিনাল মুশৰিকিন। যদি আপুনি নাজানে, আপুনি যদি শিকা নাই তাৰ বিষয়ে আপুনি নামাজ শিকি ল'ব পাৰিব। আৰু যদি নামাজ শিকা নাই মোৰ লগত ডেছক্ৰিপশ্যনত ক'ব, মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। এতিয়া মই আপোনালোকক কম যে আপোনালোকে নিয়তটো কেনেকৈ কৰিব। যে 2 ৰাকাত ফজৰৰ সুন্নত নামাজ পঢ়িবলৈ ওলাইছো কিন্তু আমি নিয়তটো নাজানো। এতিয়া মই আপোনালোকক কম, আল্লাহ পাক ৰব্বুল আলামিনক আমি অসমীয়াত ক'লেও হ'ব, আৰবিত ক'লেও হ'ব, বাংলাত ক'লেও হ'ব, উৰ্দুত ক'লেও হ'ব। আল্লাহ সকলোত বুজি পায়, কিন্তু আৰবিত কোৱাটো বেছি বেটাৰ। এতিয়া মই আপোনালোকক কম যে 2 ৰাকাত ফজৰৰ সুন্নত নামাজৰ নিয়তটো কেনেকৈ কৰিব। আপোনালোকে পোনপ্ৰথমতে কাবা শৰীফৰ পিনে মুখ হৈ অৰ্থাৎ কিবলামুখী হৈ আপোনালোকে নিয়ত কৰিব। মই 2 ৰাকাত ফজৰৰ সুন্নত নামাজ পঢ়িবলৈ ওলালো। মোৰ মুখ কাবা শৰীফৰ পিনে, আল্লাহ মহান অৰ্থাৎ আল্লাহু আকবৰ। যদি আপুনি আৰবিত জানে তেনেহলে নামাজ শিকাৰ পৰা চাই ল'ব। নামাজ শিকাত এনেদৰে লিখা আছে নামাইতু আন উছল্লিয়া লিল্লাহি তাআলা ৰাকাআতে সলাতিল ফাজৰি সুন্নাত ৰাসূলুল্লাহি তাআলা মুতাৱাজ্জিহান ইলা জিহাতিল কাবাতিশ শৰীফাতি আল্লাহু আকবৰ। আপোনালোকে হাতটো এনেদৰে উঠাব। এই আঙুলিবিটা ফাগ হৈ থাকিব লাগিব। এনেদৰে হাতটো উঠাব কিবলামুখী হৈ। এই আঙুলিবিলাক এনেকৈ থাকিব লাগিব। আল্লাহু আকবৰ। আপোনালোকে কাণত ইয়ালৈ হাত উঠাব লাগিব, নহলে নামাজটো সম্পূৰ্ণ নহ'ব। আপোনালোকে ইয়ালৈ হাত উঠাব লাগিব যে আল্লাহ আপুনি মহান, মই আপোনাৰ ওচৰত সৰু, আল্লাহ আল্লাহু আকবৰ। আপোনালোকে নিয়তটো এনেদৰে ল'ব। এনেদৰে এই দুটা আঙুলি ইয়াতে এনেকৈ বান্ধি দিব। এই কিলাগুটিৰ এই দুটা ইয়াতে বান্ধি দিব। দি কেনে এই 3টা আঙুলি ইয়াতে ওপৰত দিব। দি নাভিৰ ওপৰত এনেকৈ বান্ধি ল'ব। তাৰপিছত আপোনালোকে তাৱজ পঢ়িব, আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। তাৰপিছত সূৰা মিলাব, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম ক'ব। তাৰপিছত আলহামদুলিল্লাহ পঢ়িব। যদি আলহামদুলিল্লাহটো নাজানে মই কৈ দিছোঁ, আলহামদুলিল্লাহি ৰাব্বিল আলামিন আৰ-ৰহমানিৰ ৰহিম মালিকি ইয়াউমিদ্দিন ইয়্যাকা না'বুদু ওয়া ইয়্যাকা নাস্তাঈন ইহদিনাস সিৰাতাল মুস্তাকিম সিৰাতাল লাযীনা আন'আমতা আলাইহিম গায়ৰিল মাগদুবি আলাইহিম ওয়ালাদ-দাল্লিন। আমিনটো একদম মুখৰ ভিতৰত ক'ব, লাহেকৈ আমিন মুখৰ ভিতৰত ক'ব। তাৰপিছত আপোনালোকে এটা সূৰা মিলাব। তাৰপিছত ৰুকুত যাব, ৰুকুত যাই ক'ব, সিজদাত যাব, সিজদাত যাই ক'ব সুবহানা ৰাব্বিল আযীম, সুবহানা ৰাব্বিল আযীম, সুবহানা ৰাব্বিল আযীম। তাৰপিছত উঠিব, ৰব্বানা লাকাল হামদু ক'ব। এবাৰ ক'লেও হ'ব, 3বাৰ ক'লেও হ'ব। তাৰপিছত সিজদাত যাব, সুবহানা ৰাব্বিল আলা, সুবহানা ৰাব্বিল আলা, সুবহানা ৰাব্বিল আলা। এনেকৈ স্পষ্টকৈ ক'ব লাগিব। যদি সুবহানা ৰাব্বিল আলা, সুবহানা ৰাব্বিল আলা, সুবহানা ৰাব্বিল আলা এনেকৈ ক'লে নহ'ব, একদম স্পষ্ট হৈ যাবে সুবহানা ৰাব্বিল আলা, সুবহানা ৰাব্বিল আলা, সুবহানা ৰাব্বিল আলা। নামাজটো সদায় ধীৰ সুস্থিৰে পঢ়িব লাগে। আৰু 2য় ৰাকাত তেনেকৈ নামাজটো 2য় ৰাকাতটো সেনেকৈ পঢ়িব। পঢ়ি আপোনালোকে তাৱজ পঢ়িব, দুৰুদ শৰীফ পঢ়িব, দুআ সূৰা পঢ়িব। তাৰপিছত সালাম ফিৰাব, তাৰপিছত মুনাজাত কৰিব। যদি আজি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই এনেকুৱা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ সদায় আহিম। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু। কাষতে থকা ঘণ্টিটো প্লিজ বজাবলৈ নাপাহৰিব।